এভৰিৱান গুড ইভিনিং আৰু সকলোকে স্বাগতম জনাইছোঁ নবন্দা ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ লামু গাঁৱলৈ। আজি হৈছে মানে মেহেন্দি লগাব। মানে আগতে এইবিলাক নিয়মে নাছিলে, আজিকালি আৰু একদম পুৰা মেহেন্দি চেৰেমনি বুলি এটা দিন যায়গৈ। আৰু তেনেদৰে সেইটো কাৰণে আমি যাব ওলালোঁ এতিয়া। আৰু তাত গৈ বিয়াঘৰত গৈ দেখুৱামগৈ কেনেদৰে কোনে কোনে কি মেহেন্দি লগাইছে। তেনেহ'লে ব'লক গৈ থাকোঁ। আৰু এতিয়া আমাৰ লগত আহি আছে মানে সুমনৰ লগৰ এইপিনে সুমন আৰু মুমুনো এইপিনে ইছমান। আৰু সুমন হৈছে আমাৰ প্ৰস্তুতি ল'ৰা, আগতেও দেখিছে আপোনালোকে। আৰু তেনেহ'লে এতিয়া আমি গৈ থাকোঁ বিয়া ঘৰতে, আকৌ লগ পামগৈ আপোনালোকক। তাতে কি কি আয়োজন কৰি আছে, মানে কেনেধৰণে ডেক'ৰেশ্যন কৰিছে সকলোবিলাক আজি দেখা পাব। কাইলৈ আছে জোৰোণ আৰু ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব তেনেদৰে। আৰু পৰহিলৈ বিয়া। তেনেহ'লে ব'লক এতিয়া বিয়া ঘৰলৈকে। ইয়াক কইনা মেহেন্দি হৈছেগৈ একদম কইনা মেহেন্দি লোৱাত ব্যস্ত হৈছে। হাতখনে এটা বাৰে দেখুৱাই দিম, পাছতকৈ ফাইনেল ন। এয়া মানে আমি বহুত দিনৰ লগ হৈছোঁ। এইফালে মমো, এইটোতো মোৰ কমন হয়। আৰু এইফালে মই পলিকো অকণ যিমানখিনি পাৰোঁ আঁকি দিলোঁ, আধা নাই বিয়া একদম চিম্পুলকৈ আঁকি দিছোঁ। আৰু এইফালে কইনা মানে ভৰি আৰু হাতত দেখা কইনা ভৰি মেহেন্দি মানে হাতৰ মজা লাগিছে। এতিয়া আমি যাব ওলালোঁ বুলি অকণ যাওঁ আৰু বিহুৰ পৰা নাচিব পাৰিলোঁ। ঘৰৰ পৰা আহিলোঁ আৰু ডাঙৰ মাৰ লগতে চাহ খাই আছোঁ। এভৰিৱান গুড মৰ্ণিং। আৰু আজি হৈছে নেক্সট ডে'। আমি এতিয়া গৈ আছোঁ আকৌ কইনা ঘৰলৈ। মানে কালি মেহেন্দি আছিলে, আজি আছে জোৰোণ। আৰু জোৰোণৰ মেকআপটো মই কৰিম, সেইটো কাৰণে মই নিজে অকণমান এনেই সাজি কাচি আহিছোঁ। পাছত আকৌ সময় নহ'বগৈ, সেইটো কাৰণে ব'লক গৈ থাকোঁ। আৰু আজি দিনটো ব্যস্ততা আপোনালোকক দেখুৱাই থাকিম, লগতে মেকআপটো কেনেকুৱা হ'লে আপোনালোকে কমেণ্ট কৰি পাছত ক'ব। আৰু তেনে মাজতে পাৰিলে অকণমান দেখুৱাবলৈও চেষ্টা কৰিম, যদি মোৰ ওচৰত কোনোবা থাকে। তেতিয়াহ'লে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ, ব'লক গৈ থাকোঁ। পাই গ'লোহি, আৰু এইফালে মোক থ'ব লাগিছিলে, কিছুমান গ'লগৈ। পাই গ'লোহি ৰাতিপুৱা বেগ চেগ লৈ। এইটো হৈছে পেণ্ডেলটো, আৰু দীঘলকৈ আছে একেবাৰে এইফালে গৈ এনেকৈ দি। আৰু এইফালে আছে সেইফালে পেণ্ডেলটো, মানে ৰিচেপশ্যন সেইফালে হ'ব। আৰু সেইটো মেইন মানে পেণ্ডেলটো এয়া আমাক এইপিনে হৈছে কইনা দেউতাক একদম পূৰা ব্যস্ত হৈ আছে। এই কোপাৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, ভালকৈ আকৌ দেখুৱাম পাছত। এতিয়া দেখুৱাই দিছোঁ। আৰু এইটো খোপাটো মানে যেনেকৈ বিচাৰিছে মই তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু দিবৰ কাৰণে ওলাইছে, আৰু আপোনালোকক তাকে দেখুৱাম। কইনা ভিতৰত আছে, ফটোশ্বুট কৰিছে, এতিয়া ভিতৰতে আছে। চাকি জ্বলোৱা কইনাৰ চাকি জ্বলোৱা কইনাৰ মাকক সজোৱা জোৰোণ আহি ৰৈ আছে আদৰো গৈ ওলোৱা। আহি পালেহি আৰু মেকআপ বেলেগ মানে এতিয়া বিয়া নাম গাই আছে। কইনা খুজিবলৈ গৈছে, কইনাৰ মাক দেউতাকক সেৱা কৰি লৈছে। আমাৰ কইনা এতিয়া ওলাই আহিব লৈছে। ভালকে নাই দেখুৱা মাক।
আমাৰ তুলিব প্ৰায় ব্যস্ত হৈ আছে একদম মিঠাই বৰ তুলিবা তেনেকুৱা নকৰিব আকৌ আমি দেখি আছো আকৌ দেই তুলিবা মানে শাহুৱেকে লৈ গৈছে মাজনী শাহুৱেকে পেট পোৱা দালি দিবৰ কাৰণে আহিলে আমাৰ ওচৰত খাই পালে এয়া চবকে দিয়া আমাৰ শুনোৱে চব্জি ফুৰিছে এতিয়া এই মান ধৰি আছে দৰাঘৰে ক'ৰ পৰা আহিছে আপুনি আৰু এয়া ছাগলী মাংস আৰু ভাত খাই লওঁ এনে সুধা আৰু আমি এতিয়া যাব ওলালোঁ আকৌ আহিম ৰাতিকে মানে গাখীৰ খুন্দালে এতিয়া ওলালোঁ এতিয়া আকৌ সাজু হৈ ল'লোঁ এবাৰ আছে গাখীৰ খুন্দা সেইটো কাৰণে গাখীৰ খুন্দা আমি দেখি পোৱাই নাই বুলি ক'ব লাগিব তাকে চাবলৈ বুলিও যাওঁ এয়া আমাৰ শুনো ঢোল লৈ লৈছে কাৰণ যিহেতু বিহুৱে আৰম্ভ হ'ব যাওঁ আৰু আপোনালোককো দেখুৱাম কেনেকৈনো গাখীৰ খুন্দে কেনেকুৱা কি নিয়ম তেনেহ'লে ব'লক ইফালে আমাৰ তুলতুলে বনাই আছে পিঠা বৰা পিঠা এইপিনে পালেহি কইনা ঘৰে আমাৰ যা যোগাৰ চলিছে এইটো আমাৰ শুনো আৰু আমাৰ একদম উপভোগ কৰা মানুহবিলাক ধেমাজিৰ পৰা আহিছে পানী তুলি আহিছোঁ মানে ল'ৰাখিনিৰ পৰা বিহু মাৰি আছোঁ জীয়েকৰ আজি চান্স পাই চবতে খাই লক মামি কপালে এফালে দা কপালে দা এফালে বোলে মাহ হালধিয়ে নোৱাই থ'ব তাৰপিছত মইনো কেনেকৈ কইনাকেইটা লুকুৱাই দিলে দিছে ভৰিকেইটা ওলাই আছে কিন্তু নাজানে নাই মানে পানী তুলিবলৈ যাব আকৌ সেইটো কাৰণে এনেকৈ বন্দী কৰি ৰাখি দিছে মানে লুকুৱাই দিছে বন্দী কৰি থৈছে দ্বিতীয়বাৰ মানে পানী তুলি আনিছে এতিয়া আকৌ কইনাক গা ধুৱাব এতিয়াহে গা ধুৱাব আচলতে আপুনি মানে মাহ হালধি নোৱাই পেলাই থৈ গ'ল একদম জলপানৰ পৰ্ব চলি আছে গাখীৰ খুন্দিব এতিয়া গাখীৰ খুন্দা নিয়ম কৰিব লৈছে এয়া চাবলৈ কৈ আছিলে
এতিয়া বিহু হৈ আছে আমি যাবলৈ ওলালোঁ কাৰণ কাইলৈ আকৌ বিয়াৰ কাৰণে আহিবই লাগিব সেইটো কাৰণে এতিয়া যাম তুলিবাহঁতৰ ঘৰত তাতে ভাত কেইটামান যোগাৰ হৈছে খাই বৈ যামগৈ আৰু বিহুৱান আৰু এতিয়া আমি যাব লাগিছোঁ বিয়া ঘৰলৈ বিয়া ঘৰলৈ যোৱাৰ আগত আমি আৰু ঠাইলৈ যাম আপোনালোকক দেখুৱামগৈ কি আছেনো তেনেহ'লে ব'লক গৈ থাকোঁ আৰু ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ বিয়া ঘৰ পোৱাইগৈ নে ইয়াত পিনি আজি এনিভাৰ্চাৰী খালোঁ আজি আমাৰ সোণটো আৰু মানে পলিৰ এনিভাৰ্চাৰী আছিলে সেইটো কাৰণে খৰকৈ ওলাইছিলোঁ তাতে খাই বৈ আজৰি হ'লোঁ এতিয়া মানে যাব ওলাইছোঁ বিয়াৰ ঘৰলৈ আপোনালোকক বিয়াৰ ঘৰলৈকে লৈ যাম তেনেহ'লে ব'লক গৈ থাকোঁ আহি পালোঁহি বিয়াৰ ঘৰ পলি বাইদেউ তামোলতে বেলেগ দিছে এয়া দেউতা কিখন মা উঠালোঁ ধৰণে এগৰাকী আছে বাৰু আমাৰ দেউতা আৰু এইফালে আমাৰ কইনা ফটো চেচন চলি আছে কি কৈছে পজি দি আছে কপি দি আছে ৰিচিপশ্যন চলি আছে এইপিনে আমাৰ কইনাৰ মাক কইনাৰ ভনীয়েক মই অকল নিৰামিষে খাম পনীৰ খাম আৰু আজি বিয়াখন এনেকুৱা দিনত পৰিছেও নিৰামিষ খাব লগা হৈছে উপায় নাই ক'বলৈ গ'লে পনীৰ মন্দিৰ আৰু ইয়াত খাই লওঁ এতিয়া এই আমাৰ মনোজ দা লোৱা হাই কৈ দিয়া হাই বাই বাই কোনোৱে ডেনি বাইকক লগ পালে একদম কথা পতাত ব্যস্ত হৈ আছে আমিও গৈ আছোঁ ভিডিঅ' কথা দাঙি আনাচোন চাওঁ ডাঙৰ क्या मिला है मेरा हार्ट सही है अभी मैं मर जाऊंगी क्या जल्दी गोरू बेची देना नहीं मरूंगी इतना दिन गोरू बेची देना এতিয়া ঘৰলৈ আহি আকৌ ৰেডি হৈ ল'লোঁ এতিয়া যাম আকৌ বিয়া ঘৰলৈ আৰু আজি কইনা থ'বলৈ যোৱা কথা সেইটো কাৰণে কইনা থ'ব যাব লাগিব চাগে আৰু এতিয়া গৈ থাকোঁ আৰু ড্ৰেছআপটো আপোনালোকক পাৰিলে পাছতকৈ দেখুৱাবলৈ চেষ্টা কৰিম তেনেহ'লে ব'লক গৈ থাকোঁ এই ধেমাজি পাইছেহি বুলি কোৱা শুনিছোঁ মানে পাৰ হ'লে চাগে ন হয় নহয় গমো পালেহি আচ্ছা বৰ ধুনীয়া একদম হেৰি এটা বনালে ইয়াতে মানে এতিয়া হোম পৰিব সেইটো কাৰণে এইখিনি ব্যৱস্থা কৰিছে এইপিনে মাহীয়ে পূৰা ব্যস্ত হৈ আছে আমাৰ ছোৱালীখিনি বহি আছে 12টা বাজি গ'ল এতিয়ালৈকে মানে ধৰা নামিছেহে বস্তুবিলাক আছে আজি চাগে কমেও 3টা সময়ত ইয়াৰ পৰা উলিয়াই 4টা সময়ত উলিয়াই নিব নোৱাৰে আৰু এইফালে আমি চাহৰ দোকান বহি আছোঁ চাহত ল'ৰা ছোৱালীখিনি আছে এতিয়া হোম ফুৰিব ইয়াতে কইনা বিদায় দিয়া সময় হৈছে আৰু উলিয়াই দিবলগীয়া দিবহে দিয়া ইফালে ওলাই গুচি আহা ওলাই গুচি আমি এতিয়া আহি পালোহি এডোখৰ মৰাণলৈ যোৱা ৰাস্তাতে আছোঁ ছোৱালী যাবলৈ আহি আছোঁ আৰু আজি হৈছে বিয়াৰ পিছদিনা
4টা বজাত আমি 4:30 বজাত ওলালোঁ তাৰপৰা ঘৰৰ পৰা আহি পালোঁহি বাকীবিলাকে আহি আছে এতিয়া লাল চাহ একাপ ইয়াতে খাই লৈছোঁ আৰু এতিয়া আমি আহি পাইছোঁহি আৰু ল'ৰাৰ ঘৰ এইপিনে আমাৰ শুনো উঠিলে পাবলৈও বেছি টাইম নাই আৰু 15 মিনিট লাগিব বুলি দেখাই আছে ডাইৰেকশ্যনত হাঁচি গছৰ বাৰী দেই এতিয়া হাঁচি গছে এই পাই গ'লোহি এই আমাৰ দৰা মানে এতিয়া আদৰিবলৈ লৈছে আৰু কৈছোঁ আমাৰ বতাহ ইটো পাছতে সব মানুহকে মিলাই খাব লাগিব না পাৰিবা আমাৰো অটাই নিয়া গাখীৰ নিদিলে নে অকণে দিলে লাডু খাবলৈ গাখীৰে নাই খাবলৈ খুৱাব লাগিব হয় নহয় চব লুবুৱা থৈ দিছে বিচাৰি পালেহে নামটা দিবা নহয় এইটো নামটো দি খুজি ল'ব নাম দিয়াকে মাতিব লাগিব আজি তুমি দেহা ডাঙৰকে গাম তেতিয়া চবে সদায় যে মাতি ৰুম হয় মানে এতিয়া এইবিলাক উলিওৱালে বাহিৰলৈ ওলাব এইফালে পিছতে লেট্ৰিন বাথৰুম আছে আৰু এইফালে এখন বিচনা ধুই ইয়াতে আজৰি হৈ ল'লোঁ আৰু এইপিনে আমাৰ গোটেই কইনাঘৰ মানুহখিনি বহি আছে চবে ভাল কৰি আছোঁ আমাৰ মানুহকেইটা এইকেইটা পূৰা আমাৰ আমি ধুবলৈ পালে ভাল লাগিলে সময় হৈছে আমি চিট পোৱা নাই চিট পাম মই গোটেইকেইটা বহি আছোঁ এতিয়া আৰু এতিয়া আমাৰ ঘৰৰ মানুহখিনিয়ে খাই আছে ইমানকৈ নালাগে হ'ব লাগিলে লৈ ল'ম হ'ব আমি মানে যাব সময়ত মানে অকণমান মানে ফূৰ্তিও লাগিছে হেৰি ফূৰ্তি লগা কথা ওলাই আছে বিদায় দিব হ'ল আৰু দেই চব ওলালোঁ আৰু বাই বাই নকয় কান্দি দিয়া লাষ্টৰ পৰা কান্দি দিয়া ধুনীয়া আমি আহি পাই গ'লোহি মামীয়ে ব্যস্ত হৈ আছে প্ৰায় মামী আকৌ মাহী দেউ নে আইতা বুলি কওঁ মানে কেইবাটাও মনত লাগে